Hello guys, welcome back to my new video guys. Etia bajise hondia 3টা আৰু মই আছো guys ৰাস্তাৰ ফালে আৰু মই আপোনালোকক আজি দেখুৱাম মানে আমাৰ ঘৰৰে এটা জেঠা মানে পাবি পিছফালে মানে ধুনিয়া বাগান বিলাক তো আপোনালোকে guys ভিডিওটো প্ৰথমৰ পৰা লাষ্ট লৈকে চাই থাকিব। সো guys ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। আৰু সূৰ্যৰ ভিউটো চাওক guys আপোনালোকে লাহে লাহে মানে guys সন্ধিয়া হ'বলৈ ধৰিলে আৰু ইফালে হ'ল ৰাস্তাটো আপোনালোকে চাওক। ফাইনেলি গাইজ আহি পালোঁ আমাৰ জেঠাৰ মানে বাগানত মানে তামোল বাগানত। আপোনালোকে চাওক ভিউবিলাক কেনেকুৱা হৈ আছে। আৰু গাইজ বহুত ঘামি আছোঁ মানে বহুত গৰম দিছে পুৱাৰ পৰাই, সেইকাৰণে অলপমান বহুত ঘাম ওলাই আছে। এইটো চাওক গাইজ তামোল বাগানটো আপোনালোকে ভালকৈ এইটো চাওক। আপোনালোকে ইফালে চাওক গাছ বহুত তামোল গছ আছে, ইফালে চাওক আপোনালোকে। আৰু এই তামোল গছটোত চাওক গাছ কিমান ওচৰতে মানে তামোল ধৰিছে, মানে বহুত ওচৰতে মানে মানুহে লগ পোৱাকৈ মানে ওচৰতে মানে কিবা হৈছে তামোল ফল হ'ব এইবা। আপোনালোকে চাওক এইটো চাওক গাছ আপোনালোকে। আৰু ইয়াতে চাওক গাছ লেবু টেঙা মানে বহুত গছ আছে, আপোনালোকে চাওক। এইটো চাওক লেবু টেঙা, ইফালে চাওক, এইফালে চাওক গাছ লেবু টেঙা বহুত ফুলিছে। ৱাও, ইফালে গছ আছে লেবু টেঙা, আপোনালোকে চাওক গাছ। গাইছ এতিয়া বাৰীৰ পৰা 3টা লেবু টেঙা লৈ আহিলোঁ আৰু লেবু টেঙাটো লৈ আহি পালোঁ ঘৰত। আৰু ঘৰত আহি এতিয়া লেবু টেঙাটো ঘৰত থ'ম। এইটোৱে হ'ল গাইছ 3টা লেবু টেঙা। আৰু নেক্সট ভিডিঅ'ত মানে লেবু টেঙা খোৱা ভিডিঅ'টো বনাম, আপোনালোকে চাওক। সেইটো থৈলোঁ আৰু গাইছ ঘৰত মানে লেবু টেঙাটো থৈ আহি গ'লোঁ পথাৰত মানে গৰু নিবলৈ, আপোনালোকে চাওক। আৰু মানে বহুত দিনৰ পৰা মানে ধান খেতি কৰি আছোঁ আৰু সেইকাৰণে মানে একদম শৰীৰটো মানে কালাৰ হৈ গৈছে অলপমান। আপোনালোকে চাওক ভিউটো কেনেকুৱা। আৰু এইফালে চাওক মানে গাইছ লাহে লাহে আন্ধাৰ হৈ গ'ল, ৰাতি হ'বলৈ ধৰিলে লাহে লাহে। এইফালে চাওক যিটো আপোনালোকক দেখুৱাইছোঁ পানীয়ে নাই এই পথাৰবিলাকত, কেনেকৈ মানে ধান খেতি কৰিব, জংঘল গাজি গৈছে একেবাৰে। এইফালে চাওক গাইছ ধান খেতি কৰি থকাৰ কাৰণে মানে গাইছ সময়ে পোৱা নাই ভিডিঅ' বনাবলৈ, আৰু বহুত ভাল ভাল ভিডিঅ' লৈ আহিব লগা সময়ত। গাইছ আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। গাইছ ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ। তেনেহ'লে আজিৰ কাৰণে বাই বাই। তো আকৌ এতিয়া নতুন ভিডিঅ'ত আকৌ লগ পাম আপোনালোকৰ ওচৰত। তো আজিৰ কাৰণে গাইছ।